গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আমাৰ নিবিড় চিম্পুল ভিলেজ লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠি ধনে কৰি আছে এইবোৰ ড্ৰয়িং, কালাৰ কৰি আছে আৰু মই কৰি আছোঁ মোৰ কাম। এতিয়া বাজিছে 10:30। ৰাতিপুৱাৰ কাম মোৰ এতিয়ালৈকে হোৱা নাই যদিও ইফালে আৰু যাব লাগিব ধনকলৈ। আজি ৰবিবাৰ কাৰণে তাৰ আছে আৰ্টৰ ক্লাছ। এইফালে মই তাৰ কাৰণে ভাত ৰেডি কৰি আছোঁ। ৰাতিপুৱাৰ এতিয়ালৈকে একো খোৱা নাই যদিও একেবাৰে ভাত খাম। ভাত খাই ধনক লৈ যাম একেবাৰে, সেইকাৰণে আমাৰ দুয়োৰে ভাত ৰেডি কৰিছোঁ। ইফালে বহাই দিছোঁ ধনৰ কাৰণে গা ধোৱা গৰম পানী। একেবাৰে গাটো ধুই লৈ যাম, কাৰণ আজি আৰু দুপৰীয়া অহা নহ'ব, একেবাৰে আহোঁতে আবেলি হ'ব। সেইকাৰণে একেবাৰে গাটো ধুৱাই লৈ যাম। আহি আৰু গা ধুলে তাৰ এনে হৈ আছে কাহ, আৰু কাহটো বেছি হৈ যাব। ধনক গা চা ধুৱাই আনিলোঁ, এইবাৰ ড্ৰেছ কৰাই দি আছোঁ। এইবাৰ ধনক ভাত খুৱাই মই ভাত খাম, তাৰপিছত ৰেডি হৈ ধনক লৈ যাম। ইফালে 11টা বাজিছে, 11:30 বজাত যিহেতু ক্লাছ, সেইকাৰণে সোনকালে খাই বৈ ময়ো ৰেডি হ'ব ওলাইছোঁ। ইফালে মই ৰেডি হ'ব ওলাইছোঁ। আৰু মই ৰেডি হৈ থাকোঁতে দেখা পালোঁ ধনে পিছফালে মোৰ দেৰি হোৱাৰ কাৰণে নিজৰ বেগখন ঠিক কৰি আছে। বেগত আৰ্টৰ বহীখন ভৰাই লৈ আছে আৰু কালাৰ, কাঠ পেঞ্চিল, ইৰেজাৰ একেবাৰে চব ৰেডি কৰি লৈছে। এইফালে এইবাৰ ধন ৰেডি, ময়ো ৰেডি, যাবলৈ ওলাইছোঁ। বাটত গৈহে মনত পৰিল পিছফালৰ খিৰিকী এখন বন্ধই কৰা নাই। বান্দৰ আহিলে আৰু এইবোৰ চব খাই শেষ কৰি দিব, পাকঘৰত যি আছে। সেইবাবে আকৌ ঘূৰি আহিলোঁ খিৰিকীখন বন্ধ কৰিবলৈ। তাৰপিছত খিৰিকীখন বন্ধ কৰি তলাটো মাৰি যাবলৈ ওলাওঁতে মনত পৰিল আজি আমাৰ খুৰাৰ ছোৱালীজনীৰ ঘৰতে ক'ৰ্ট মেৰিজ হ'ব। সেইকাৰণে ভাবিলোঁ অকণমান সোমাই যাওঁ। যিহেতু মোৰ আৰু দুপৰীয়া অহা নহ'ব, সেইকাৰণে ভাবিলোঁ একেবাৰে চাই যাওঁ পৰিৱেশটো কি হৈ আছে, দৰা আহিছেনে নাই ক'ৰ্ট মেৰিজ কৰিবলৈ। সেইকাৰণে চাবলৈ আহিলোঁ। সেইকাৰণে পিলপিলিত এতিয়া উঠা নাই, খোজকাঢ়ি আহি আছিলোঁ। আৰু ইফালে আহি চাওঁ, ইফালে বনাই আছে ঘুগুনি, চাহ আৰু এইফালে চবে বহি আঞ্জা কাটি আছে। পটল কাটি থৈছে, ৰঙালাও কাটি আছে। আৰু এয়া আমাৰ কইনা ৰেডি হৈ আছে ইফালে। মই আৰু বেছি দেৰি নকৰিলোঁ, ইফালে সময় নাপাম। ওলাই আহোঁতে দেখা পালোঁ যে দৰাৰ গাড়ী দুখন আহি পাল, সেইকাৰণে আপোনালোকক দেখুৱালোঁ। আৰু এইফালে মই বহুত সময় ৰখাতে পিলপিলিখন পালোঁ আৰু উঠি আহিলোঁ। আজি পিলপিলিত থাকোঁতে 11:30 বাজিছে। আৰু এনেকৈ মাকে পুতেকে আমি পিলপিলিখনত অকলে দুইজনে বহি গৈ আছোঁ আৰামত। সেইকাৰণে ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। ধনো ইফালে মনে মনে আছে, ময়ো মনে মনে।
তাৰপিছত ধনক ক্লাছত থৈ মই আহিলোঁ মামাহঁতৰ ঘৰলৈ। মামাহঁতে এই যে ছাইডত আপোনালোকে বগা গাড়ীখন দেখিছে, এইখন হেনো কালি আনিছে নতুন গাড়ী, সেইকাৰণে আজি আছে গাড়ী লোৱাৰ পাৰ্টি। সেইকাৰণে ধনক ক্লাছত সোমোৱাই দি মই আহিলোঁ মামাহঁতৰ ঘৰলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টোত কি কি হয় আজি খানা, কি কৰোঁ কি নকৰোঁ। এইফালে ঘৰত সোমোৱাৰ আগতে ভাবিলোঁ পাৰ্লাৰত চাই যাওঁ কি হৈ আছে, আৰু মোক কৈ আছে সোনকালে যোৱা বুলি, আৰু হাঁহি আছে মই কেমেৰাটো অন কৰি ৰখাৰ বাবে। এইফালে ভিতৰলৈ গৈ দেখোঁ যে হুলস্থুল পৰিৱেশ, কোনোবাই জুই জ্বলাই আছে, কোনোবাই গেছত বনাই আছে। এইবাৰ মই যোৱাৰ লগে লগে আৰম্ভ, এতিয়াহে আহিছা, ইমান দেৰিকৈ। মই কৈ আছোঁ খাবহে মাতিছে, খাব আহিছোঁ। আৰু এইফালে জেঠী থিয় হৈ আছে, চবে পূৰা ব্যস্ত নিজৰ নিজৰ কামত। মোৰহে কাম নাই কাৰণে অকণমান সময় ভিডিঅ' কৰি থৈছিলোঁ এইখিনি। জুইত বনাই আছে মাংস, আৰু মাংস বনোৱা মানুহজন একেবাৰে দূৰৰ পৰা আহিছে। আৰু ইফালে মামীয়ে বনাই আছে মাছ পানীলাওৰে, ইফালে ভোলৰে মাছ, ইফালে মাছ ভাজি, দালি। মই অহাৰ আগতে এইবোৰ চব ৰেডি, সৰু মাছ ভাজি। এইফালে ঔটেঙা বইল কৰি থৈ দিছে মাছ বনাবৰ কাৰণে। তাৰপিছত ৰন্ধা বঢ়া হোৱাৰ পিছত এইখিনি সময় আৰু ভিডিঅ' কৰা নহ'ল, একেবাৰে খোৱাৰ ভিডিঅ'হে কৰিব পাৰিলোঁ। ইফালে পূৰা খানা চলি আছে ৰান্ধনীৰ, আমাৰ মাংস বনাই পূৰা খাই আছে এতিয়া। এইফালে জেঠীকৈ মাতি আছোঁ মই, কেমেৰাটো অন কৰি, মোক গালি পাৰি আছে, কি কৰা এইবিলাক। তাৰপিছত এইবাৰ একেবাৰে লাষ্ট সন্ধিয়া 4টা বজাৰ খানা।